দেখাই আছোঁ আপোনাক মেলাখনত এইজন আপোনাৰ কুমাৰ ভাস্কৰ বৰ্মন হয়। তো তেওঁ কি আছিল, ৰজা আছিল, আপোনাৰ বৰ্মন বংশৰ ৰজা আছিল। তেওঁ ৰাজত্বকালত দিয়া আছে ধুনীয়াকৈ 594 to 650 খ্ৰীষ্টাব্দ পিতৃৰ নাম দিয়া আছে। ইয়াত এখন মেলা আছে, মেলাখনৰ ভিতৰত গৈ আছোঁ আৰু মেলাখন দেখাই আছোঁ আপোনাক। মেলাখনত প্ৰজ্ঞান দ্বাৰা নিবেদিত অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতীয় উজ্জ্বল জ্ঞান পৰম্পৰা প্ৰদৰ্শনী আৰু প্ৰদৰ্শনী কিছুমান হৈ আছে। প্ৰদৰ্শনীটো অলপমান দেখাই দিওঁ আপোনালোকক মই, কেনেকুৱানো কি প্ৰদৰ্শনী হৈ আছে। আৰু ভিতৰত মই এণ্ট্ৰি কৰি আছোঁ আপোনাক। সেইটো বোলে ৰাসতে হৈছে আপোনাৰ, ৰাসৰ অলপ যিখন ব্ৰিজ বনাই আছে, ব্ৰিজখনৰ ধমধমা বাছখনৰ পৰা এই চাইডে হৈছে আপোনাৰ। এইটো কাৰ্যালয়টো হয়। এইবিলাক কিছুমান মানে আপুনি চাওক, এলবাৰ্ট আইনষ্টাইন হয়। তো সকলোৰে বিষয়ে লিখাই আছে অলপ মানে। পূৰা অসমৰ পৰা দিছে, ভূপেন হাজৰিকাদেৱতো দিছে, কমপ্লিট জন্ম দিছে। আপোনাৰ নেক্সট অম্বিকাগিৰি চৌধুৰী, ধুনীয়াকৈ আপোনাৰ এই বস্তুবিলাক বনাইছে। শংকৰদেৱৰ বিষয়ে পূৰা দিছে। লক্ষ্মীনাথ বেজবৰুৱা, কমলাকান্ত ভট্টাচাৰ্য, অগ্নিকবি, 40 বছৰ আগৰ বেলা, ৰূপকৰ 40 বছৰ আগৰ বেলা আপোনাৰ। অখণ্ড ভাৰতৰ এটা এগৰাকী ভাৰতীয় নাগৰিক বনাইছে আপোনাৰ। আজীৱন ৰাষ্ট্ৰ নিৰ্মাণত ব্ৰতী হৈ অখণ্ড ভাৰতৰ স্বদেশ প্ৰেমেৰে উজ্জীৱিত হৈ বনাইছে চাব। এই দেশৰ নাৰায়ণ ৰূপী জনগণ, অপৰূপ প্ৰকৃতি, হাজাৰ অযুত বছৰীয়া পুৰাতন সংস্কৃতিৰ সেৱা, সংৰক্ষণ আৰু উত্তৰণৰ বাবে আমৃত্যু কাম কৰি যাব পাৰোঁ। জুম কৰি দেখাইছোঁ আশীৰ্বাদ কাবেৰী, মলয় পৰ্বত, কৃষ্ণা, আমি যেন নিজকে এজন সুনাগৰিক ৰূপে গঢ় দিয়াৰ সমান্তৰালভাৱে ভাৰতৰ মেপখন দেখাই আছোঁ মই। আপুনি মেপখন চাব, এই আমাৰ অসমটো আছে, আপোনাৰ অসমটো মই দেখাই আছোঁ। অখণ্ড ভাৰতৰ আপোনালোকে দেখা পাইছে নিশ্চয়, অসম, হিমালয়, কেদাৰনাথ, ধুনীয়াকৈ মানে অখণ্ড ভাৰতৰ যিটো বনাইছে এই নালন্দা বিশ্ববিদ্যালয় হ'ব। এটা ধুনীয়াকৈ দেখাইছে বিশ্ববিদ্যালয়খন। আৰু বিশ্ববিদ্যালয়ৰ বিষয়ে কিছু কথা ইয়াত দিছে আপোনাৰ। আপুনি চাব, এইটো 8 বছৰ ধৰি জ্ঞানৰ পোহৰ বিলোৱা নালন্দা বিশ্ববিদ্যালয় বিহাৰত আছিল আপোনাৰ দীঘল এমাইল আছিল, প্ৰস্থ আধা মাইল আছিল, 3 শ্ৰেণীৰ কথা আছিল আপোনাৰ। এই গোটেইখিনি আপোনাৰ দিছে। এইটো চাব আপুনি, ভাৰতীয় সাংস্কৃতিক বিশ্ব সংস্কাৰ দেখাইছে ইয়াত ধুনীয়াকৈ দিছে আপোনাৰ। ভাৰত, নেপাল, বাংলাদেশ, থাইলেণ্ড, চীন, মংগোলিয়া, আফগানিস্তান, ইৰাণ, পাকিস্তান, এই ধুনীয়াকৈ বস্তুবিলাক আপোনাৰ দেখুওৱা হৈছে। যিটো ভাৰতীয় যিটো সংস্কৃতি আপোনাৰ বহুত জানিব লগা কথা, কিন্তু ইয়াত মই নিজে আজি জানিলোঁ, বহুত কথা জনা নাছিলোঁ। ধুনীয়া ধুনীয়া বস্তু ইয়াত বনাইছে, দেখিবলৈ পোৱা গৈছে আপোনাৰ। যিটো ৰাম এটুকান দেখাইছে আপোনাৰ, ৰাম আছে, এই ৰাম এটুকান চাব কেনেকুৱা আছিল। ধুনীয়াকৈ এইটো বনাইছে, পিক্সাৰেৰে বনাইছে। আৰু ৰাম এইটোৰ পূৰা ডিটেইলছ অলপ ইয়াত লিখি দিছে আপোনাৰ। আৰু ইয়াত চবতকৈ দেখা আছে, এইটো একদম ৰাম সেতুত ব্যৱহাৰ হোৱা পাথৰ, অৰিজিনেল। ইয়াত লিখা আছে ৰাম সেতুত ব্যৱহাৰ হোৱা শিলাখণ্ড। এইটো পানীতে আপোনাৰ ভাহি আছে আপোনাৰ। ইয়াত মই দেখাই আছোঁ ভিতৰত।
মানুহ বহুত ভালকৈ দেখাব। এইটো মহাকাব্যৰ সময়ৰ যিটো পূৰ্বাঞ্চল সেইটো আপোনাৰ আছে, ইয়াত দেখাইছে। বহুত নাজানা বস্তু শিকিব পাৰি, ধুনীয়া ধুনীয়াকৈ বনোৱা হৈছে ইয়াত। মই আপোনালোকক ভিডিঅ'তে দেখাই আছোঁ আৰু যিমানখিনি পাৰোঁ। তাৰ মাজতে আপোনাৰ দীঘলী পুখুৰীটো দি দিছে আপোনাক, য'ত সদায় আহি থাকোঁ আপোনাৰ দীঘলী পুখুৰী অৰিজিনেল ফটোকপি মাৰি দিছে। ব্ৰহ্মপুত্ৰৰ পাৰৰ অশ্লকান্ত শ্ৰীকৃষ্ণ অস্থি বাহিনীৰ ঘৰাবোৰ জিৰণি লৈছে। এইটো ধুনীয়া বস্তু। অসমৰ যি ৰুক্মিণীক পত্নীৰূপে গ্ৰহণ কৰিছিল, ৰুক্মিণী আপোনাৰ অসমলৈ জীয়ৰী আছিল। ধুনীয়াকৈ দেখাইছে আপোনাক। আপোনালোকক মই যিমান পাৰোঁ সিমানখিনি দেখাই আছোঁ। পৰশুৰাম কুণ্ড, শ্ৰীকৃষ্ণৰ জন্মৰ উৎসৱ আৰম্ভৰ সময় দিছে। আপোনাৰ নৌকা যাত্ৰা দিছে আপোনাৰ, নৌকা যাত্ৰাটো দেখাইছে আপোনাক। ময়ো অলপ দেখাব চেষ্টা কৰিছোঁ আপোনালোকক। গোটেইখিনি মই এইখিনি বনাই দিছোঁ যে আপোনালোকে যদি পঢ়িব পাৰে, পঢ়িবলৈ জানিব পাৰে অলপ হ'লেও। যিটো বেদক জ্ঞান আছে প্ৰাচীন ভাৰতৰ শিক্ষাখণ্ডৰ গুৰুকুলৰ শিক্ষা ব্যৱস্থা যিটো আছে, কিতাপবিলাকত গুৰুকুলৰ যিটো শিক্ষা ব্যৱস্থা আপোনাৰ প্ৰাচীন ভাৰতত, ভাৰত কিমান আগৰ পৰা ডেভেলপ আছিল। তো আজিৰ ধৰক শিক্ষাতকৈ সেই শিক্ষাবিলাকৰ কিমান উন্নত ধৰণৰ আছিল। কিছুমান বহুত নাজানা কথা জানিব পাৰি। গুৰুকুলৰ যিটো শিক্ষা ব্যৱস্থা ইয়াৰ বিষয়ে দিছে আপোনাৰ, প্ৰাচীন ভাৰতীয় শিক্ষকৰ শিক্ষা ব্যৱস্থা দিছে। বেদক জ্ঞানৰ বিষয়ে দিছে আপোনাৰ। তো এটা কথা বুজিব পাৰি যে ভাৰত শিক্ষাৰ ক্ষেত্ৰত আগতে কিমান, মই দেখাব আছোঁ আপোনালোকৰ শক্তিবিদবিলাক। মানুহ বহুত ভালকৈ দেখাব। সেইটো আপোনাৰ নলবাৰী অঞ্চলৰ সাংস্কৃতিক চৰ্চাৰ ঐতিহ্যবাহী পণ্ডিতসকলৰ কিংবদন্তীৰ চমু পৰিচয় দিছে ইয়াত। ইয়াত মই গোটেইখিনি আপোনাক দেখাই আছোঁ, আপোনালোকে নিজে ভিডিঅ'টো জুম কৰি কৰি পঢ়ি যাব। সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰ আমাৰ কিংবদন্তি দিছে ইয়াত। নলবাৰী অঞ্চলৰ সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰ মোৰ চব পৰিচয় দিছে আপোনাৰ। ইয়াত চাব উল্লেখযোগ্য পুথি দিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চেতনাত এই নলবাৰীৰ কেইজনমান ব্যক্তিৰ বিষয়ে দিছে। এক উচ্চ আসন অধিকাৰ কৰি আছে। নলবাৰীৰ সাংস্কৃতিক পণ্ডিতসকল মহাপুৰুষজনাই তোমাক পুণ্যভূমি বুলি শ্ৰদ্ধা নিবেদন কৰিছে। তোমাক বন্দনা কৰি তোমাৰ গুণানুকীৰ্তন কৰি তেখেতে কৈছে